হ'ব। Audio Jungle. হেল্ল' এভৰিৱান, আজি আমি কৰিব লৈছোঁ এটা স্পাইচি নুডলছ চেলেঞ্জ। দেখিবলৈ পাইছে অলৰেডি বনাই। চ' ফ্ৰেণ্ডছ, এয়া হৈছে আপোনাৰ হট গাৰ্লিক নুডলছ। আৰু জ্বলা নোখোৱা মানুহৰ কাৰণে এইটো জ্বলা পাব, আৰু জ্বলা যোনে খায় তেখেতসকলে এইটো মডাৰেট জ্বলা পাব। চ' প্ৰিপেৰেশ্যনখিনি কৰি আছোঁ আমি ইয়াতে। চ' দেখিছে আপুনি যিমানখিনি মছলা আছিল গোটেইখিনি দি দিলোঁ। আপোনাৰ এতিয়া ক'ব গ'লে গোটেই পেকেটে দিব লাগিব ফৰ স্পাইচিনেছ। ছিংগল পেকেটত 4টা পাৰ্টছ থাকে নুডলছৰ। চ' ইয়াত আমি 8টা পাৰ্টছ ইউজ কৰিছোঁ। চ' গোটেই মছলাখিনি দিবলগীয়া হৈছে। আহক চাওঁ। ত' আজি কথাটো হ'ল, চেলেঞ্জটো হ'ল এওঁৰ ফালৰ পৰা আছিলে যে কোনে স্পাইচি নুডলছটো সোনকালে খাই শেষ কৰিব পাৰে, আৰু যোনে খাই শেষ কৰিব পাৰিব সি জ্বলাটো কম কৰিবৰ কাৰণে কি খাব দেখাই দিব। যোনে মানে খাই ফাৰ্ষ্টে শেষ কৰিব পাৰে সি পাব এইটো মাজা স্লাইচ। স্লাইচ, চৰি। আৰু আৰু যোনে হাৰিব চেলেঞ্জটো যোনে খাই শেষ কৰিব নোৱাৰে, যোনটো অভিয়াছলি মইহে হ'ম ভাবিছোঁ, তিতা কেৰেলা। তিতা কেৰেলা। তিতা কেৰেলা খোৱাৰ পাছতো যদি জ্বলাটো লাগি থাকে তেতিয়াহ'লে মই এটা অল্টাৰনেট আনিছোঁ, এইটো নেমু, গোল নেমু। কাৰণ টেঙাই জ্বলাটো কাটি কিন্তু দিয়ে। এইটো খোৱাৰ মাজত খাব নোৱাৰিব। খোৱাৰ মাজত খাব নোৱাৰিব, পানী বা স্লাইচ খাব নোৱাৰিব। আৰু যোনে খাব শেষ কৰিব সিহে স্লাইচখিনি পাব, আৰু যোনে নোৱাৰে সি খাব তিতা কেৰেলা। তো তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট। ঠিক আছে, 1 2 3 ষ্টাৰ্ট। I am not that spicy lover. মই জ্বলা খাই এনেও ভাল নাপাওঁ, আৰু এনেকুৱা জ্বলা জ্বলা ওপৰতে গৰম। খাই থাকিলে নহ'ব। দেখিছে কেনে ঘামিছোঁ। গৰম গৰম এফালে বা ওলাই নিচিনা লাগিছে। ওপৰে তুমি পেট খালী কৰি আহিছা। What do you mean পেট খালী কৰি আহিছে? চ' বন্ধুসকল, এইখিনি মই খাইছোঁ আৰু এইখিনি খাইছে। কিমানখিনি খাইছে আপোনালোকে পাৰ্থক্য দেখিব পাৰিছে। চ' এতিয়া যিহেতু মই জিকিলোঁ, মই খাম স্লাইচ আৰু খাব তিতা কেৰেলা। ক'ত আছে? খোৱা খোৱা তিতা কেৰেলা, তুমি খোৱা। একামো দিয়া দিয়া, ৰখি থাকিব নাই। অৰ্গেনিক বিটাৰ গাৰ্ড। মই স্লাইচ খাওঁ। কিবা ক'বা? কোৱা। মোৰ জ্বলা লাগিছে। গোটেইটো খাব লাগিব নেকি? একামোৰটো দিয়া, তুমি ওপৰৰ বাকলিখিনি খাইছা। কামোৰতে দিয়া ভালকৈ মাজেনি, দুফাল কৰি দিয়া। চুম্ব চুম্ব, চিউ চিউ চিউ। Oh no! হ'ব। আপোনালোকে দেখিলে আমাৰ চেলেঞ্জ ভিডিঅ'টো, কিন্তু চেলেঞ্জ কৰিলোঁ কি হ'ল, গোটেইখিনি খাই শেষ কৰিবই নোৱাৰিলোঁ।
আৰু স্পাইচি হয় কিন্তু তথাপিও মই খাব পাৰিলোঁ হয় কাৰণ যিহেতু মই ইমান জ্বলা নাখাওঁ কিন্তু ই একদমেই জ্বলা নাখায় একদমেই নহয় সেইবুলি খাওঁ কিন্তু খায় ইমান কিন্তু মানে যোনটো জ্বলাটো কম নাখাওঁ খায় তাৰমানে কিন্তু আজি জ্বলা নোখোৱা মানুহটোৱে গোটেইখিনি খাই শেষ কৰি দিলে অনলি ফৰ দ্য চেলেঞ্জ গোটেইখিনি নহয় মানে মোতছে বেছিকৈ খাই শেষ কৰিলে আৰু মই খাব নোৱাৰিলোঁ মই খাব নোৱাৰা কাৰণটো হ'ল কি যে মই ভাত খাই লৈছিলোঁ ভাত খাইছিলে 11টা বজাত একেলগে খাইছিলোঁ তথাপিও একবাৰ ভাত খোৱাৰ পিছত আৰু এইবিলাক বস্তু তেনেকৈ খাব নোৱাৰি আৰু যিহেতু মই দিনত এবাৰে ভাত খাওঁ আচ্ছা ঠিক আছে তুমি ফেইল হৈ তুমি তিতাকেৰেলা খোৱা কথা আছিল তাৰপিছত তথাপিও কি কোৱা ভাত খাইছে কিন্তু কি কৰিছে ভাত খাই পেলাই পেট চাফা কৰি লৈছে তাৰপিছত এইখিনি পূৰা খাই দিছে একদম আৰু তুমি তিতাকেৰেলা খাই কি হ'ল এইটো আৰু এইখিনি তিতাকেৰেলা কামুৰি মাৰিলে তিতা কেৰেলা খাই মোৰ যি অৱস্থা হ'ল যি খাইছিলোঁ চব ওলাই আহিলে মোৰ বমি হৈ গ'ল পূৰা একো নাই তথাপিও খাইছে আৰু ময়ো স্লাইচ খাইছোঁ স্লাইচ খাই মোৰ জ্বলাটো পোৱা নাই তথাপিও আই এম ষ্টিল চুৱেটিং এ মাছ চ' গাইজ আমাৰ ব্লগটো এইখিনিতে ভিডিঅ'টো এইখিনিতে আমি কনক্লুজন দিওঁ চ' যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যাতে আমি ফিউচাৰলৈ আপোনালোকৰ ফালৰ পৰা এনেকুৱা এনকাৰেজমেণ্ট এটা পাই থাকোঁ কৰিবৰ কাৰণে বন্ধুসকল থেংক ইউ ফৰ ৱাচিং ভূঞাছ কিচেন এণ্ড ব্লগ থেংক ইউ ছ' মাছ